মাটির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিকুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত Rahul Das, director. প্ৰতি শৰতৰ প্ৰভাতী ফুলে তোমাকেই মোৰ মাইকটো অকমান সাউন্ডটো বন্ধ কৰি দিব মাইকৰ সাউন্ডটো বন্ধ কৰিব সকলোকে আজিৰ এই হুকৰ মুহূৰ্তত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মই সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আপোনালোকলৈ নমস্কাৰ জনাইছোঁ আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমৰ সকলোৰে আপোন জুবিন গাৰ্গ ডাঙৰীয়া এক অনাহুত পৰিস্থিতিত আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হ'ল কাৰো কাম্য নাছিলে কিন্তু তেওঁ আঁতৰি গ'ল এই শাশ্বত সত্য আৰু এই সত্য আমি সকলোৱে মানি ল'ব লাগিব আৰু এই আপোন শিল্পীজন পুনৰ আমাৰ মাজলৈ ঘূৰি আহিছে আৰু তেওঁক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে আমি সকলো সমবেত হৈছোঁ কিছু পলম হ'ল আমি আহি পাওঁতে ৰাতিপুৱা 6:30 বজাৰ পৰা 1 বজালৈকে ঘৰ পাওঁতে লাগিলে এয়াৰপৰ্টৰ পৰা আৰু লগে লগে তাত পৰিয়ালবৰ্গৰ লগত কিছু সময় নিৰিবিলিভাৱে জুবিন গাৰ্গ ডাঙৰীয়া থাকিল আৰু এতিয়া ৰাইজৰ ওচৰলৈ আহিছে আৰু ৰাইজৰ ওচৰলৈ এই মুহূৰ্তত আহিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নী পৰিবাৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ গৰিমা বৌ মই গৰিমা বৌক আমি সন্মুখলৈ নিমন্ত্ৰণ জনাইছোঁ আমাৰ সাংস্কৃতিক সঞ্চালক ৰাহুল দাস ডাঙৰীয়া আমাৰ কমিশনাৰ পুলিচ আপোনালোকে অকণমান আঁতৰি দিয়ক আপোনালোকে অকণমান ধৈৰ্য ধৰিব আপোনালোকৰ অতি মৰমৰ অতি হেঁপাহৰ শিল্পী আপোনালোকৰ আঁতৰি দিয়ক অতি হেঁপাহৰ শিল্পী মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ বৌ আমাৰ মাজত আছে আপোনালোকৰ ওচৰত শেষ দৰ্শনৰ কাৰণে জুবিন দা ইয়াত থাকিব তাৰ প্ৰাক মুহূৰ্তত গৰিমা বৌয়ে জুবিন দাৰ গুণমুগ্ধ অজস্ৰ লক্ষ লক্ষ গুণমুগ্ধৰ প্ৰতি উদ্দেশ্যি বৌয়ে দুআষাৰ আপোনালোকৰ আগত বক্তব্য ৰাখিব তাৰ পিছতেই বক্তব্য সামৰিয়ে এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি বৌয়ে জুবিন দাৰ প্ৰতি পুষ্পমাল্য অৰ্পণ কৰি ৰাইজৰ বাবে মুকলি কৰিব মই মাইক্ৰফোনটো বৌৰ হাতত তুলি ধৰিছোঁ আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি
জুবিন থকা হ'লে এনেদৰে ইমান মৰম আৰু আশীৰ্বাদ দেখি ইমান আদৰ দেখি তেওঁ আপোনালোকক কৃতজ্ঞতাই জনালেহেঁতেন কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে গতিকে তেওঁৰ হৈ পেলাই মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে আহি একগোট হৈছেহি তেওঁৰ শেষ যাত্ৰা পুনৰবাৰ মৰম শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ থকা সময়তো আপোনালোকে যিমান প্ৰাপ্য তাতকৈ বহুত বেছি দিছে সেইকাৰণে তেওঁ 30 বছৰত যিমানখিনি মানুহে হয়তো 100 বছৰতো কৰিব নোৱাৰে তাতকৈও বেছি কৰি কাম কৰিব পাৰিছে ইমানখিনি সফল হৈছে এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনিৰ সৃষ্টি থাকিব আপোনালোকে তেওঁক জীয়াই ৰাখিব মই জানো সেইখিনি মোৰ বিশ্বাস আছে গতিকে জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে সদায় শান্তিৰে সদায় সুস্থিৰে সদায় শৃংখলাবদ্ধভাৱে তেওঁ সংস্কৃতিৰ বাট মুকলি কৰিব বিচাৰে আৰু আজি দেখিছোঁ ইমান জাতি জনগোষ্ঠী যিমান সাম্প্ৰদায়িকতাৰ কথা যি চলি থাকক আজি দেখিছোঁ সকলোৱে তেওঁক যি ধৰণে মৰম আৰু সন্মান জনাইছে সেয়া চাগে অসমত আকৌ এবাৰ কেতিয়া দেখিবলৈ পাম নাজানো কিন্তু যিমানখিনি মৰম আপোনালোকে দিছে সেয়া জুবিনে যথেষ্ট মই জানো কৃতজ্ঞতাৰে আৰু তেওঁ সন্তুষ্টিৰে তেওঁ অসমৰ পৰা আমাৰ মাজৰ পৰা কায়িকভাৱে বিদায় লৈ যায় যেনেকৈ যাব লাগে যাব কিন্তু তেওঁৰ আত্মা সদায় আমাৰ লগত আছে কাৰণ তেওঁ সদায় অসম ভাল পায় অসমীয়া আপোনালোকক ভাল পায় বাৰু আমাৰ মাজতে জুবিন সদায় থাকিব সকলোৱে যাতে শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে শ্ৰদ্ধাঞ্জলিৰ যিখিনি আয়োজন কৰিছে সেইখিনি কাম কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি দিল্লীলৈ গৈ তেওঁক নিজে প্ৰথম তেওঁ ছিংগাপুৰৰ পৰা আহি পোৱাৰ পিছত ৰিচিভ কৰিছে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে মই অসম চৰকাৰ মই প্ৰশাসন আৰু আৰক্ষী আৰু ৰাইজক বিশেষকৈ আপোনালোকক সকলোকে পুনৰবাৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ জুবিনক আপোনালোকে এনেদৰে মৰমেৰে সদায় জীয়াই ৰাখিব আৰু নতুন প্ৰজন্মৰ মাজত জুবিন সদায় থাকিবলৈ ভাল পায় গতিকে আপোনালোকৰ হাততে এতিয়া জুবিন থাকিব ধন্যবাদ গৰিমা বৌলৈ এই মুহূৰ্তত আমাৰ ক'বলগীয়া একো ভাষা নাই সমগ্ৰ মানৱ সমাজ আজি বাকৰুদ্ধ শব্দ আৰু সেই বাকৰুদ্ধতা শব্দৰুদ্ধতা আজি লক্ষ লক্ষ জনতাই উপস্থিতিৰে প্ৰমাণ কৰিছে মই ভাবোঁ যে জুবিনদাৰ এই মৃত্যু অমৰ হৈ ৰওক আৰু এতিয়া এক মিনিট আমি জুবিনদাৰ আত্মাৰ আত্মাৰ সদ্গতি কামনা কৰিবৰ কাৰণে এক মিনিট সময় জুবিনদাৰ আত্মাৰ সদ্গতি কামনা কৰিবৰ কাৰণে আমি সকলোৱে এক মিনিট সময় মৌনতা অৱলম্বন কৰিম গতিকে মই আমি সকলোৱে জুবিনদাক ভাল পাওঁ জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিবলৈ ইয়ালৈ আহিছোঁ বৌয়ে আমাক সকলোকে আহ্বান জনাইছে জুবিনদাক আমি তেতিয়াহে সন্মান দিব পাৰিম ভাল পোৱাটো বুজাব খুব সুন্দৰভাৱে আমি জুবিনদাক সেই সন্মান আগবঢ়াম আৰু হে আমি এক মিনিট সময় মৌনতা অৱলম্বন কৰি জুবিনদাক আমি শ্ৰদ্ধা জনাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ এক মিনিট সময় জুবিনদাৰ প্ৰতি মৌনতা অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰম্ভ হৈছে ধন্যবাদ আপোনালোকে মৌনতাক শব্দলৈ ৰূপান্তৰ কৰিলে সকলোকে ধন্যবাদ জনাই আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ
ইয়াৰ পিছতেই মই পৰিয়ালবৰ্গৰ হৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে পৰিয়ালৰ উপস্থিতসকলক অনুৰোধ জনাইছোঁ। আমি এতিয়া আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগ বাইদেউ আছে, বাইদেউক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আৰক্ষী সঞ্চালক প্ৰধান হাৰমিত সিং ডাঙৰীয়া আছে, মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে ৰাইজৰ কাৰণেও আমি মুকলি কৰি দিছোঁ, আমি খুব শৃংখলাবদ্ধভাৱে আমি আমাৰ জুবিন দাক শেষ দৰ্শন কৰিবৰ কাৰণে আপোনালোকে সকলোৱে আগবাঢ়ি আহিব পাৰিব। খুব শৃংখলাবদ্ধভাৱে আপোনালোকে ৰাইজৰ কাৰণেও আমি মুকলি কৰি দিছোঁ। আমাৰ অজন্তা নেওগ বাইদেউ আমাৰ মাজত আছে। আৰক্ষী সঞ্চালক প্ৰধান আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, অতিৰিক্ত মুখ্য সচিব ডক্টৰ JB এক্কা ডাঙৰীয়া, MK যাদৱ ডাঙৰীয়া আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, জ্যেষ্ঠ বিষয়াবৰ্গ আছে, আমাৰ দিগন্ত বৰা, দেৱজ্যোতি মুখাৰ্জী, পদ্মপাণি বৰা ডাঙৰীয়া, কলাক্ষেত্ৰৰ সমাজৰ হৈ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, সাংস্কৃতিক সঞ্চালকৰ সঞ্চালক ৰাহুল দাস ডাঙৰীয়া, আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ, বৰষুণত নিতিতিবৰ কাৰণে আমাৰ সিফালে এটা হোল্ডিং এৰিয়া আছে। আমাৰ সৰুসজাই সিটো পাৰে এটা হোল্ডিং এৰিয়া আছে, আমি তাতো অপেক্ষা কৰিব পাৰিম। প্ৰায় 5,000 লোক তাত বহিব পৰা আসনৰ ব্যৱস্থা আছে, আমি তাতো বহিব পাৰিম। এতিয়া সকলো ৰাইজে পৰ্যায়ক্ৰমে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকলৰ ভিতৰত কাম নাই, মই ভাবোঁ তেখেতসকলে হোল্ডিং এৰিয়াত গৈ আসন গ্ৰহণ কৰিব পাৰিব।
আপোনালোকে লাহে লাহে আগবাঢ়ি বাঢ়ি গৈ থাকক সকলো ৰাইজে দিব লাগিব খুব ধুনীয়াকৈ সকলোৱে আগবাঢ়ি বাঢ়ি আগুৱাই গৈ থাকক এই এচি কেইটাৰ কাষত নাথাকিব কাৰেণ্ট শ্বক মাৰিব পাৰে এই এচি কেইটাৰ কাষত নাথাকিব বিদ্যুৎ শ্বক মাৰিব পাৰে ইয়াতে থাকিব এচি কেইটাৰ কাষত নাথাকিব বৰষুণ দিছে অকণমান আঁতৰি দিয়ক কাৰেণ্ট মাৰিব পাৰে সকলোৱে খুব সুন্দৰভাৱে আমি আমাৰ মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা আমি দিব পাৰিম কাৰণ আমি সকলো আহিছো আমাৰ মৰমৰ শিল্পীজনক শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে নিশ্চয় সকলোৱে সুযোগ পাব
জুবিনদাৰ গীতে বৰষুণ মাতি আনিছে জুবিন দাই আমালৈ পুষ্পবৃষ্টি হিচাপে বৰষুণ প্ৰেৰণ কৰিছে আৰু সকলোৱে আমি জুবিন দাই বৰষুণ ভাল পাইছিলে আমিও ভাল পাইছিলোঁ আৰু তেওঁ যেন আমাক আজি সকলোকে এই বৰ্ষাহিক্ত এই সময়ছোৱাত আমাকো বৰষুণেৰে জুৰুলি জুপুৰি কৰিছে আমি সকলোকে আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যিসকলৰ হৈছে তেওঁলোকে লাহে লাহে তেওঁলোকে প্ৰস্থান কৰি যাব যিসকল হৈছে তেওঁলোক লাহে লাহে প্ৰস্থান কৰি যাব Hello. Hello. জুবিন অনুৰাগী সকলোকে অনুৰোধ জনাইছো আমি সকলোৱে আমাৰ এই মনৰ শিল্পীগৰাকীক সকলোৱে এখন টেক দেখা কৰাৰ কাৰণে সকলোৱে অধীৰ আগ্ৰহেৰে বাট আছে গতিকে যিসকলে সন্মুখলৈ আহিব সোনকালে যাতে তেওঁলোকে ইয়াৰ পৰা প্ৰস্থান কৰে আপোনালোকে লাইনত আহক আৰু লাইনত আহি ইয়াতে পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু আপোনালোকে প্ৰস্থান কৰিব আপোনালোকৰ দৰে বৰষুণত তিতি সকলোৱে ৰখি আছে যাতে সকলোৱে এখন টেক জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে সেই সুবিধাকণ দিবৰ কাৰণে আপোনালোকে আহক আৰু আগবাঢ়ি গৈ থাকক ৰৈ নাথাকিব অনুগ্ৰহ কৰি আপোনালোকে ইয়াত ৰৈ নাথাকিব আপোনালোকে শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু আগুৱাই গৈ থাকিব আপোনালোকৰ বাওঁ চাইডৰ পৰা সোঁ চাইডলৈ আগবাঢ়ি গৈ থাকক সকলোকে অনুৰোধ জনাইছো লাইনত আহি থাকক আগুৱাই আহি থাকক লাইনত আগুৱাই আহি থাকক লাইনত আগবাঢ়ি আহক আৰু আগবাঢ়ি গৈ থাকক ৰৈ নাথাকিব সকলোৱে বৰষুণত তিতি ৰৈ আছে যাতে আমাৰ প্ৰাণৰ শিল্পীগৰাকী মৰমৰ জুবিন গাৰ্গক যাতে এখন টেক দেখা কৰিব পাৰে সকলোৱে ৰৈ আছে গতিকে সকলোৰে মনৰ এই ভাৱনাক গুৰুত্ব দি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব আৰু আগবাঢ়ি যাব আপোনালোক সকলোকে কৰজোৰে অনুৰোধ জনাইছোঁ যিসকলে জুবিন দাক শ্ৰদ্ধা জনাইছে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ সোঁফালে আৰু মঞ্চৰ বাওঁফালে আপোনালোকৰ বাবে প্ৰস্থানৰ যি ঠাই ৰখা আছে সেইফালেদি যাতে আপোনালোকে প্ৰস্থান কৰে যাতে ইয়াত ৰৈ থকা অগণন গুণমুগ্ধ অগণন অনুৰাগী অগণন জুবিনদাৰ মৰমৰ অনুৰাগীয়ে যাতে জুবিন দাক দৰ্শন কৰাৰ সুবিধা পায় আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াত ৰৈ নাথাকি এক্সিট গেটেৰে ওলাই যায় আৰু আপোনালোকৰ বাবে ৩ নম্বৰ গেটৰ ফালেদি আপোনাৰ হোল্ডিং এৰিয়া ৰখা আছে তাত আপোনালোকে অপেক্ষা কৰিব পাৰিব সকলোকে অনুৰোধ জনাইছোঁ ইয়াত যাতে আপোনালোকে সময় অপচয় নকৰি বাহিৰত ৰখি নাথাকি চিধা হোল্ডিং এৰিয়ালৈ যায় ধন্যবাদ প্ৰতিগৰাকী অনুৰাগীয়ে যাতে এখন টেক জুবিন গাৰ্গৰ ওচৰলৈ আহি শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাকে আশা ৰাখি সকলোৰে ভাৱনাৰ ওপৰত গুৰুত্ব দি আপোনালোকে কেৱল আগুৱাই গৈ থাকক ৰৈ নাথাকিব অনুগ্ৰহ কৰি আপোনালোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব আৰু আগুৱাই গৈ থাকিব এয়া মাননীয় মন্ত্ৰী কেশৱ মহন্তদেৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে ইয়াৰ লগে লগে আমাৰ মাজত উপস্থিত হৈছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডাক্তৰ ৰণোজ পেগুদেৱ তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে
আমাৰ মাজলৈ আগবাঢ়ি আহিছে সন্মানীয় ভৱেশ কলিতাদেৱ তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আগবাঢ়িছে আপোনালোকে শান্তিপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আগুৱাই গৈ থাকক আপোনালোকে ৰৈ নাথাকিব আগুৱাই গৈ থাকক অসংখ্য অনুৰাগীয়ে যাতে এখন টেক জুবিন দাক আহি ওচৰত চাব পাৰে তাৰ বাবে আপোনালোকে সকলোৰে ভাৱনা গুৰুত্ব দি যিসকলে আহি সন্মুখ পাইছে তেওঁলোকে যাতে ৰৈ নাথাকে আগুৱাই গৈ থাকক সকলোৱে আগুৱাই আহক ৰৈ নাথাকিব সকলোৱে আগবাঢ়ি গৈ থাকক আপোনালোকে অনুগ্ৰহ কৰি ৰৈ নাথাকিব আগুৱাই গৈ থাকক আপোনালোকে লাইনত আহক আৰু আগুৱাই আগুৱাই আপোনালোকে সকলোৰে ভাৱনা গুৰুত্ব দি আপোনালোকে আগবাঢ়ি গৈ থাকক
প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চকুতে তোমাৰ চালে পুৰা কৰি দি থক নামে চুব খুজিলে মোৰ দুহাতে থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে গৈ মোৰ দেহত প্ৰতিপুৱা लेने के देने के पड़ गए वॉट की लग गई वाट कर दे वारंटी की बात ये पैसे का वो नहीं टेस्ट का तो पता नहीं नाम देखा फैंसी ले आई नैन्सी जैसे घूमी मोटर इसकी फंस गए अरे लेने के देने के पड़ गए सिस्टर पड़ गए ना लेने के देने क्योंकि सुजाता नहीं लिया पहले ले आओ 1000 वॉट वाला सुजाता मिक्सर ग्राइंडर फास्टर फाइनर और फॉरएवर क्योंकि ये चले 90 मिनट नॉन स्टॉप और रिव्यूज एकदम टॉप पहले सुजाता इससे बेटर मिक्सर ग्राइंडर नहीं आता मोर घरत लड़ा হৈছে আমাকে আহি গল ओए बोला बोलो আমাকে আহি গল নেকি যোৱা বছৰ দেউতাই নহয় সোনালিকা হেভি ডিউটি ধামাকা এৰিয়ে দিছিলে তেতিয়াৰ পৰা আমাৰ ভোলা বলিয়া হৈ গল মাথো পৰৱৰ্তী হেভি ডিউটিৰ অপেক্ষা কৰি আছে আহি গল দেশৰ আটাইতকৈ ডাঙৰ সোনালিকা হেভি ডিউটি ধামাকা অফাৰ উত্তম ট্ৰেক্টৰ উত্তম অফাৰ উত্তম দাম এই সুযোগ যাতে হেৰাই নাযায়
কাজলতা তোমার নাম কাজলতা তোমার নাম শীতলতা নাই কাজল কণা দুচকুৰে জুই ছটিয়াই কাজলতা তোমাৰ নাম শীতলতা নাই কাজল কণা দুচকুৰে জুই ছটিয়াই আচলৰে বাহে মাথো মনুৰুৱাই শুকান পাতত লৰে দেখো অসহায় কাজলখনা দুচকুৰে জুই ছটিয়াই কাজলতা তোমাৰ নাম শীতলতা নাই কাজলখনা দুচকুৰে জুই ছটিয়াই কথাত বোলে বৰষে মুনাই শুনা নাই গানৰ ভাষা চাগে আজি তুমি শিকা নাই কথাত বোলে বৰষে মুনাই শুনা নাই গানৰ ভাষা চাগে আজি তুমি শিকা নাই মৰমৰে বতৰৰ দিন থাকো নিৰূপাই কাজলখনা দুচকুৰে জুই ছটিয়াই কাজলতা তোমাৰ নাম শীতলতা নাই কাজলখনা দুচকুৰে জুই ছটিয়াই কাজলখনা দুচকুৰে জুই ছটিয়াই কাজলখনা দুচকুৰে জুই ছটিয়াই কাজলতা তোমাৰ নাম যুগে যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন এন্ধাৰৰে সুখে সুখে আছো মই তোমাতে লীন
কাহিনী শেষ অনুৰাধা কবিতাৰে কাহিনী শেষ নহয় অনুৰাধা কবিতাৰো শেষ আছে শেষ নহয় স্তব্ধতা শব্দবোৰ লেখি লেখি চুব খোজে মৌনতা অনুৰাধা চাকিৰে ৰাতি জ্বলিব অ মনুমে মন্ত্ৰ পঢ়ি পঢ়ি নাভাগৰিব বুকু দুৰু দুৰু কপিছেনে স্বপ্ন পালে আহি অ বুকু দুৰু দুৰু কপিছেনে এই স্বপ্ন পালে আহি বুকু দুৰু পিছেনে হৈ আহিমে তোমাৰ বাবে সপোনো সঁচা হ'বহি দুয়োৰে হেংগামে সাহস আনি দিব দুয়োৰে মিলনৰে সাক্ষী হ'ব তোমাৰে নাই মোক জুমি চাব উঠা দেৱে চকুলো মচিব যাব যে তেওঁকে দিনাতিনিয়ে অ একৈ গছি চাকিৰে ৰাতি জ্বলিব অ মনুমে মন্ত্ৰ পঢ়ি পঢ়ি নাভাগৰিব বুকু দুৰু দুৰু কপিছেনে স্বপ্ন পালে আহি বুকু দুৰু দুৰু কপিছেনে স্বপ্ন পালে আহি বুকু দুৰু দুৰু কপিছেনে
দুগানেৰে বাগৰিব দুহাত জাৰি সমাজো আহি সুখতে বলে আশীষ দিব চকলঙৰে ৰাতি ভৰা ভৰা পুৱালে পুদুলি উকা উকা ভাবিছে চাগে তোমাৰ আইব পায়ে একৈ গছি চাকি ওৰে ৰাতি জ্বলিব মুলুঙে মন্ত্ৰ পঢ়ি পঢ়ি নাভাগৰিব বুকু দুৰু দুৰু কপিছেনে চৰং পালে আহি বুকু দুৰু দুৰু কপিছেনে চৰং পালে আহি বুকু দুৰু দুৰু কপিছেনে মুচি
মাজত সাঁতুৰিছো যদিও খেদি খেদি সপোনে মিঠা চুমা যাছে এই মন আজি যেন পোহৰ প্ৰাণ পোৱা তৃষা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো এন্ধাৰ হ'ব নোৱাৰো নিয়ৰে টোপে টোপে মাথো সৰে খিৰিকীৰে সিপাৰে নিয়ৰে টোপে টোপে মাথো সৰে খিৰিকীৰে সিপাৰে প্ৰতিটো কৰা যেন সৰি সৰি পৰা মোৰ ক্ষণ নিয়ৰে টোপে টোপে মাথো সৰে খিৰিকীৰে সিপাৰে কোলাহল মৌনতাৰ কোলাহল কঁপি উঠে স্মৃতি মোৰ ভাগৰুৱা পৰাণ জোনাক বুটলি ফুৰি বহুদূৰ পালোহি একো নেপালো বিচাৰি মৌনতা কোলাহল এতিয়া মই কাৰ কোন মোৰ সুধিম কাক নিয়ৰে টোপে টোপে মাথো সৰে খিৰিকীৰে সিপাৰে
চেহিব কি জানিবা পাও মোৰ হেৰুৱা জীৱনৰ নিয়ৰ গছকি আহি তুমি যেন কবাহি আছানে সুখে তুমি চকুৰে আশাৰে নৈ পিছে নাই সেয়া সপোন কোনো ঘূৰি নাহে চোন নিয়ৰে তোপে তোপে মাথো সৰে খিৰিকীৰে সিপাৰে নিয়ৰে তোপে তোপে মাথো সৰে খিৰিকীৰে সিপাৰে প্ৰতিটো কণা যেন সৰি সৰি পৰা মোৰ ক্ষণ নিয়ৰে তোপে তোপে মাথো সৰে খিৰিকীৰে সিপাৰে নিয়ৰে ককাদেউ নুশুনিবা এনে কথা সিহঁতৰ মিঠা লগা মিছা কথা আজিকালি ছোৱালীয়ে ধনী ঘৰৰ ল'ৰা বাছে গাঁৱৰে ডেকাৰ মন নুবুজে ককাদেউ শুনা শুনে তাৰ কথা তথাপি এজনী বাছি মোক নিদিলে ঘৰলৈ বোৱাৰী আনি মোক নিদিলে জীৱন কোনে মোক ভাল ককাইদেউ শুনা শুনে খাৰ কথা ককাইদেউ শুনা শুনে খাৰ কথা
কথা আহিব বোৱাৰী ঘৰলৈ বুলি মৰম চেনেহে সজাব ঘৰখনি লাহতি থোপাতে ল'ব ৰণী আমাৰে ঘৰখনি হ'ব শুৱনি ও ককাইদেউ নুশুনিবা এনে কথা সিহঁতৰ মিঠা লগা মিছা কথা আজিকালি ছোৱালীয়ে ধনী ঘৰৰ ল'ৰা বাছে গাঁৱৰে ডেকাৰ মন নুবুজে ও ককাইদেউ শুনাচোন এষাৰ কথা ককাইদেউ শুনাচোন এষাৰ কথা ককাইদেউ শুনাচোন এষাৰ কথা কোনে চুই যায় মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায় বুকুতে অগণি জৰা তেজ মনহৰে মৰম নেউচি জৰি জৰি ৰল মাথো চাই বুকুতে যে জুই বিয়পা তেজ মনহৰে পৃথিৱী নেউচি জৰি জৰি ৰল মাথো চাই তেজ মনহৰে মৰম নেউচি জৰি জৰি ৰল মাথো চাই পল আজি সুৰি হহা কন্দা খেলাৰ ফাগুনি আঙুলি মাজেৰে পৰে সৰি সৰি সুখৰে মুকুতা হৈ যে ধূলি বুকুতে যে জুই বিয়পাই তেজ মনহৰে পৃথিৱী নেউচি জৰি জৰি ৰল মাথো চাই তেজ মনহৰে মৰম নেউচি জৰি জৰি ৰল মাথো চাই গোপনে ফাগুনে মন তলালে তুমি
ৰিণি 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 শুনো ৰিণি ৰিণি কপি কপি শুনো সেই ধ্বনি আকাশ বাউৰি থমকি ধৰণি চকুৰে কৰো দিন শুৱনি বুকুতে যে জুই বিয়পাই তেজ মহৰে পৃথিৱী নেওচি জৰি জৰি ৰল মাথো চাই তেজ মহৰে মৰম নেওচি জৰি জৰি ৰল মাথো চাই মুগ্ধ হিয়া মোৰ কোনে চুই যায় মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায় বুকুতে অগনি জ্বলাই তেজ মহৰে মৰম নেওচি জৰি জৰি ৰল মাথো চাই বুকুতে যে জুই বিয়পাই তেজ মহৰে পৃথিৱী নেওচি জৰি জৰি ৰল মাথো চাই তেজ মহৰে মৰম নেওচি জৰি জৰি ৰল মাথো চাই তুমি সারে জানা তুমি সুরে জানা मैं खाली अपने बागार पाना তুমি সারে জানা তুমি সুরে জানা मैं खाली अपने बागार पाना তুমি সারে জানা তুমি সুরে জানা मैं खाली अपने बागार पाना তুমি সারে জানা তুমি সুরে জানা मैं खाली অন্ধ আকাশ শুদ্ধ বতাহ কষ্ট ৰাতিৰ স্তব্ধ জোনা অন্ধ মনৰ বন্ধ কোঠা মিশ্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ कनाडा के ऊपर जियोपॉलिटिकल प्रेशर बनाता है लेकिन इसी बीच क्या होता है শাসন ভণ্ড শাসক অৰ্থলোভৰ নগ্ন যুঁজত
सीएम की जो हत्या हुई थी उसके पीछे जगतार सिंह था, लेकिन उस टाइम पर पुलिस ने कई सारे ऐसे लोग पकड़े थे जो इसमें इन्वॉल्व नहीं थे। अब ये निज्जर था, ये क्या करता है कि 10 फरवरी 1997 में पुलिस को पैसा खिला के जेल और उसमें कई सारी चीजें लिखी थी जिसमें इसने लिखा था कि मुझे इंडिया से भाग के यहाँ आना पड़ा है। कर लेता है, कुछ जुगाड़ लगा के एक लड़की से शादी कर लेता है। वो जो लड़की थी वो इसका वीजा स्पॉन्सर कर देती है। इसको कनाडा के अंदर एंट्री तो मिल जाती है, लेकिन आगे चल के फिर से मूवमेंट के लिए, और इसका मकसद यही था कि इसको पंजाब पाकिस्तान के ऊपर बहुत ज़्यादा प्रेशर था। इस टाइम पे इन्होंने कई सारे जो टेररिस्ट आउटफिट थे उनको
इंटरेस्टेड लग नहीं रही थी। अब इसके बाद ईयर आता है 2015 और पियर ट्रूडो के जो बेटे थे जस्टिन ट्रूडो, ये कनाडा के पीएम बनते हैं। कनाडा के अंदर टोटल 338 सीट्स थी, जिसमें से जीतने के लिए 170 चाहिए थी और जस्टिन ट्रूडो को 184 सीट्स मिली थी और वो जीत गए थे। तो जब ये पीएम बनते हैं तो सेम ईयर में इंडिया ट्राई करती है इनको भी कई सारे डॉसियर और डॉक्यूमेंट वगैरह देने के लिए। इंडिया ने इस टाइम पे जो डॉक्यूमेंट भेजे थे उसमें ये सब मेंशन था कि जो निज्जर है वो इंडिया के अंदर पाकिस्तान के थ्रू पैराग्लाइडिंग से हथियार वगैरह भिजवा रहा है और वहां से ऑपरेट। पार्लियामेंट के अंदर एक रेजोल्यूशन पास किया जिसमें जो खालिस्तानी पॉलिटिशियंस थे इन्होंने लॉबिंग करना शुरू की और सेम डे 1 मार्च को ही कनाडा ने ये जो पार्लियामेंट के अंदर रेजोल्यूशन वगैरह किया था इस सब को हटाना पड़ा। तो इससे आपको समझ में आ रहा होगा कि खालिस्तानी पॉलिटिशियंस जो है उनकी पकड़ कितनी अंदर तक है। अभी बात यहां भी नहीं खत्म होती है। इसके बाद अप्रैल 2019 को कनाडा continue to support violent means to establish an
কাজলতা তোমার নাম কাজলতা তোমার নাম শীতলতা নাম কাজল কণা দিছো তোৰে জুই ছটিয়াই কাজলতা তোমাৰ নাম শীতলতা নাম কাজল কণা দিছো তোৰে জুই ছটিয়াই যত বুলে পদুম ফুলে নাই দেখা নাই আচলরে বাহে মাথো শুকান পাতত লৰে দেখো কাজলখনা দিছো তোৰে জুই ছটিয়াই কাজলতা তোমাৰ নাম শীতলতা নাই কাজলখনা দিছো তোৰে জুই ছটিয়াই সাগে আজি তুমি শিকা নাই কথাত বোলে বৰষে মোনাই শুনা নাই গানৰ ভাষা সাগে আজি তুমি শিকা নাই মৰমৰে বতৰ দিন ফাকুনি ৰূপাই কাজলখনা দিছো তোৰে জুই ছটিয়াই কাজলতা তোমাৰ নাম শীতলতা নাম কাজলখনা দিছো তোৰে জুই ছটিয়াই কাজলখনা দিছো তোৰে জুই ছটিয়াই কাজলখনা দিছো তোৰে জুই ছটিয়াই কাজলতা তোমার নাম যুগে যুগে প্রতি খোঁজে তোমাতেই মই হোম বিলীন এন্ধাৰৰে সুখে সুখে আছো মই তোমাতে লীন Suku